يا نفس إن لم تظفري لا تجزعي. আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আজি আমার ভিডিওটো হ'ব 3 নম্বৰ ভিডিও। সো ফার্স্টত পঢ়িছিলোঁ যে নামাজৰ প্ৰকাৰ, তাৰপিছত পঢ়িলোঁ নামাজৰ চৰ্ত, তাৰপিছত পঢ়িলোঁ যে নামাজৰ ভিতৰত ফৰজ যিবিলাক কাম, তাৰপিছত এটা মুখস্থ মই দিছিলোঁ যে নামাজত যায় নামাজত থিয় হৈ এটা দোৱা যিটো কয়, দোৱাটো হয় যে ইন্নী ওয়াজ্জাহতু ওয়াজহিয়া লিল্লাযী ফাতারাস সামাওয়াতি ওয়াল আরদা হানিফা ওয়া মা আনা মিনাল মুশরিকিন। এই দোৱাটো আছিল নামাজৰ যায় নামাজত থিয় হৈ দোৱাটো ক'ব লাগে। আৰু আজি যিটো শিকাম সেইটো হ'ব চানা, মানে নামাজত যিটো নিয়ত বান্ধি তাৰপিছত চানা ক'ব লাগে, এইটো মুখস্থ কৰিব লাগিব। চ' চানাটো মই কৈ আছোঁ, তাৰ আগতে মই তোমালোকক এটা ভিডিঅ' দেখাম। আৰু ভিডিঅ'টোত মানে সেইকাৰণে দেখাম মানে ভিডিঅ'টো সেই নমাজৰ লগত ৰিলেটিভ, ঠিক আছে। চ' আচলতে কি হৈছিল যে এই কেইদিনমান আগত বাংলাদেশত এটা ফেমাছ ইউটিউবাৰ যাৰ নাম আছিল হৃদয় আহমেদ, তাৰপিছত কিবা আছিল। চ' এই হৃদয় কি কৰিলে, ফাৰ্ষ্টত ইউটিউবত ভিডিঅ' বনালে, মানে যিবিলাক নাটক, তাৰপিছত কি কৰিলে যে টিকটকত ভিডিঅ' বনাইছিল। চ' তাৰপিছত কি হ'ল, তাৰপিছত হঠাৎ তেওঁৰ মনত আল্লাহৰ ভয় উঠিল যে মোক এইবিলাক বাদ দি আল্লাহৰ কাম কৰাই ভাল হ'ব। চ' এইবিলাক বাদ দিব লাগিব। তেওঁ ডাইৰেক্ট লাইফত আহি কৈছিল যে মই মোৰ সকলোবিলাক ভিডিঅ' যিবিলাক মই নাটক কৰিছিলোঁ, টিকটক কৰিছিলোঁ, সকলোবোৰ ভিডিঅ' প্ৰাইভেট কৰি দিম। চ' কৰি দি মানে তেওঁ একেবাৰে সৎপথ লৈ, মানে সম্পূৰ্ণৰূপে সৎপথ লৈ ঘূৰি আহিব, মানে তেওঁ আৰু এইবিলাক নকৰিব। চ' এতিয়াও যদি এই ভিডিঅ'বিলাক, তেওঁৰ যিবিলাক ভিডিঅ' আছে, এইবিলাক ভিডিঅ' যদিও এতিয়াও প্ৰাইভেট হোৱা নাই, তো প্ৰাইভেট হ'ব, কিন্তু ইউটিউবৰ গাইডলাইন মতে, মানে ইউটিউবৰ গাইডলাইন আছে, মানে এই গাইডলাইনবিলাক সম্পূৰ্ণ হ'লে চ' এই ভিডিঅ'বিলাক প্ৰাইভেট হৈ যাব। চ' তেওঁ এতিয়া তেওঁৰ ভিডিঅ' আৰু গান, তাৰপিছত নাটক এইবিলাক নবনায়, তো এতিয়া তেওঁ অন্য ভিডিঅ' বনাই আছে, মানে অন্য ধৰণৰ ভিডিঅ' বনাই আছে। চ' দেখিবা তাইৰ ইউটিউবত গৈ দেখিবা হৃদয় আহমেদ। চ' তাইৰ সম্পূৰ্ণ নামটো আছিল হৃদয় আহমেদ শান্ত, মানে শান্ত আছিল, মোৰ এইটো মনত নাছিল। হৃদয় আহমেদ শান্ত মাৰিবা আৰু দেখিবা তেওঁ এতিয়া কি কৰে আৰু আগত কি কৰিছিল, দেখিব পাৰিবা। হয়তো কেইদিনমান পিছত এইবিলাক প্ৰাইভেট হৈ যাব, চ' তেতিয়া আৰু দেখিব নোৱাৰিবা সেই ভিডিঅ'বিলাক। চ' এতিয়া আমি তো তাৰ মুখেৰে নিজে শুনা, চ' তেতিয়া ভালকৈ বুজি পাবা মানে কি কৈছিল তাই, মানে তাই কিয় সৎপথ লৈ ঘূৰি আহিব বিচাৰিছিল, মানে এইবিলাক বাদ দি। দেখিলে বুজি পাবা। চ' এতিয়া দেখাওঁ ভিডিঅ'টো, পলম নকৰি ভিডিঅ'টো দেখাওঁ, তাৰপিছত আমি আমাৰ যিটো পঢ়া আছিল তালৈ আগবাঢ়িম। চ' দেখা। আমার চ্যানেলের যতগুলো ভিডিও আছে আমি সব প্রাইভেট করে দেব। আর হচ্ছে আমি টিকটকও করতাম, বাট আমি ডিসিশন নিয়েছি এগুলোও করবো না, সব কিছু এভরিথিং আমার ছবি থেকে শুরু করে যা কিছু আছে আমি সব প্রাইভেট করে দেব। যারা হচ্ছে যে আমি বলি আমার দিক থেকে, আমি কারো ব্যাখ্যা করবো না, আমি নিজের ব্যাখ্যা নিজে দিতেছি যে নামাজ পড়লে আসলে মানুষের মেন্টালিটি চেঞ্জ হয়ে যায়। যে আপনি যদি খারাপ কোনো কাজে থাকেন না, আপনি 5 ওয়াক্ত নামাজ পড়ার ট্রাই করেন, আস্তে আস্তে দেখবেন যে আপনার ভালো লাগবে না কোনো কিছু, মনে হবে যে না এটা গুনাহ, এটা পাপ, এটা খারাপ, ওটা খারাপ। তো আমি কন্টিনিউ নামাজটা ট্রাই করি যে পড়বো, যতটুকু পারি পড়ে। তো আস্তে আস্তে করতে করতে আমি ভাবলাম যে আমি দুনিয়াতে কি করলাম, আমি মিডিয়াতে কাজ করলাম, এত টাকা কামাই করলাম, ফ্রেন্ড সার্কেল কামাই করলাম, দিন শেষে আমার কাছে কেউ নাই, না কিছু করতে পারতেছি, না কিছু হইতেছে। আমি চাইলেও এখন বাইরে যেয়ে আমার আগের লাইফটা লিড করতে পারবো না, আমি চাইলেও বাইরে গিয়ে আগের মতো কিছু করতে পারবো না। ভিডিঅ'টো চাই সকলোৱে চাগে বুজি পাইছা যে এই হৃদয় ভাই কিয় তেওঁৰ লাইফটো চেঞ্জ কৰিলে। আলহামদুলিল্লাহ, আল্লাহ তাআলাই তাক বুজাৰ তৌফিক দান কৰিছে। তো সেইকাৰণে সকলোৱে নামাজ পঢ়িবা, চ' তোমালোকেও বুজি পাবা কোনটো ভাল কোনটো বেয়া। চ' এতিয়া আমি আমাৰ যিটো পঢ়া আছিল তালৈ আগবাঢ়োঁ। মই কৈছিলোঁ যে আজি চানা পঢ়িম, কিন্তু চানাটো কোন সময়ত ক'ব লাগে এইটো জানিব লাগিব। আচলতে যেতিয়া আমালোকে আৰম্ভ কৰিম নমাজ,
ঠিক আছে ফাৰ্ষ্টতো আমালোকক কি কৰিব লাগিব কেবলা বা পশ্চিমুখ হৈ থিয় হ'ব লাগিব নমাজৰ কাৰণে ঠিক আছে কেবলা মুখ হৈ থিয় হ'ব লাগিব তাৰপিছত নিয়ত কৰা মানুহে যেতিয়া এটা নমাজৰ কাৰণে সাজু হয় তেতিয়া মানুহৰ এনেই নিয়ত হৈ যায় ধৰি লোৱা এটা মানুহৰ 2 ৰিকাত নমাজ পঢ়িব নাইবা 4 ৰিকাত নমাজ পঢ়িব মানুহটো মনে মনে কৈ আছে তো মনৰ ভিতৰতে এই নিয়তটো হৈ যায় তথাপি তোমালোকে যদি নিয়ত ক'ব বিচৰা তেনেহ'লে মই পিছৰ ভিডিঅ'ত কৈ দিম মানে নিয়তসমূহ কেনে ধৰণৰ হয় 2 ৰিকাত হ'লে কেনে ধৰণৰ হয় আৰু 4 ৰিকাত হ'লে কেনে ধৰণৰ হয় এতিয়া ধৰি লোৱা নিয়তখন মনেৰে কৰি লৈছা মই এইটো নমাজ পঢ়িম তো এতিয়া ক'ব লাগিব তাকবীৰে তাহৰিমা মানে কি যে আল্লাহু আকবৰ কৈ আমালোকক নিয়তটো বান্ধিব লাগিব ঠিক আছে বান্ধি কি ক'ব লাগিব সানা মই কি কৈছিলোঁ সানাটো কোন সময়ত কয় বুজিছা তো সানাটো এতিয়া ক'ব লাগিব সানাটো হ'ব কি যে সুবহানাকাল্লাহুম্মা ওয়া বিহামদিকা ওয়া তাবারাকাসমুকা ওয়া তাআলা জাদ্দুকা ওয়া লা ইলাহা গায়রুক ঠিক আছে ইয়াত গয়ৰুক আছে কিন্তু কি হ'ব গয়ৰুক মানে থামিব লাগিব এতিয়া দেখা ইয়াত মই অসমীয়াত লিখি দিছোঁ উচ্চাৰণটো সো এইটোও দেখা যে সুবহানাকাল্লাহুম্মা ওয়া বিহামদিকা ওয়া তাবারাকাসমুকা ওয়া তাআলা জাদ্দুকা ওয়া লা ইলাহা গায়রুক আৰু এবাৰ কৈ দি আছোঁ সুবহানাকাল্লাহুম্মা ওয়া বিহামদিকা ওয়া তাবারাকাসমুকা ওয়া তাআলা জাদ্দুকা ওয়া লা ইলাহা গায়রুক সানা কোৱা শেষ হ'লে আমাক ক'ব লাগিব আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম কৈ আমালোকক ফাৰ্ষ্টত পঢ়িব লাগিব সূৰা ফাতিহা মানে সূৰা ফাতিহাৰ পিছত যিকোনো এটা অন্য সূৰা ক'বা কোৱাৰ পিছত তাৰপিছত ৰুকুত যাবা ৰুকুত গৈ ক'ব লাগিব সুবহানা ৰাব্বিয়াল আযীম সুবহানা ৰাব্বিয়াল আযীম সুবহানা ৰাব্বিয়াল আযীম কমসে কম 3 বাৰ ক'বা কোৱাৰ পিছত তাৰপিছত ৰুকুৰ পৰা যেতিয়া উঠিবা তেতিয়া ক'বা সামি আল্লাহু লিমান হামিদা ৰব্বানা লাকাল হামদ মই দুবাৰ কৈ দিছোঁ মানে এবাৰ হ'ব ঠিক আছে তাৰপিছত দেখা তাৰপিছত যেতিয়া তোমালোকে সিজদাত যাবা ঠিক আছে সিজদাত গৈ কি ক'বা সুবহানা ৰাব্বিয়াল আ'লা সুবহানা ৰাব্বিয়াল আ'লা সুবহানা ৰাব্বিয়াল আ'লা এইটো কমসে কম 3 বাৰ ক'বা ঠিক আছে 5 বাৰ 7 বাৰ ক'ব পাৰা মানে বেজুৰা হ'ব লাগিব তাৰপিছত দেখা যেতিয়া তুমি সিজদাৰ পৰা উঠিলা মানে 1 ৰিকাত হ'লে তো উঠিব লাগিব ঠিক আছে উঠি সেম প্ৰসেছত যিবিলাক পঢ়িলা আকৌ পঢ়িলা পঢ়াৰ পিছত এতিয়া ধৰি লোৱা 2 ৰিকাত পঢ়িবা 2 ৰিকাতত কি কৰিব লাগিব বহিব লাগিব 2 ৰিকাতত বহি আমালোকক তাশাহুদ ক'ব লাগিব তাশাহুদ যিটো আছে তাশাহুদ দৰুদ শৰীফ তাৰপিছত দুৱা মাসুৰা আছে এইবিলাক মই পিছত দি দিম এইবিলাক সকলো কোৱাৰ পিছত আমালোকক সালাম ফিৰিব লাগিব আৰু ইয়াতে আমাৰ 2 ৰিকাত কমপ্লিট হৈ যাব সো আজি হ'ব সো ইয়াত কোনো অসুবিধা হ'লে মানে ইয়াত বুজাৰ কোনো অসুবিধা হ'লে মোক কমেণ্টত ক'বা মই বুজাই দিবলৈ চেষ্টা কৰিম